কোকৰাঝাৰত ভূমি বিবাদ কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী মুক্ৰাপাৰাৰ টুনুপাৰাত সংঘটিত হয় ভূমিক লৈ বিবাদ ভূমি বিবাদক লৈ দুই পক্ষৰ মাজত হয় তুমুল সংঘৰ্ষ ফলত নিহত হয় এজন নিৰীহ যুৱক নিহত যুৱকজনক সজীৱ শেখ বুলি জানিব পৰা গৈছে প্ৰাপ্ত বাতৰি মতে টুনুপাৰা গাঁৱৰ মকবুল পাৰমানিকে বহু বছৰ আগতে ৰেজাকুল মণ্ডলৰ পৰা এক কথা মাটি ক্ৰয় কৰি ঘৰ বান্ধি আছিল কিন্তু মাটিখিনিৰ নামজাৰি হোৱা নাছিল কিছুদিনৰ পৰা ৰেজাকুলে মকবুলৰ পৰা মাটিখিনি ঘূৰাই বিচাৰিছিল আৰু তাৰ বিনিময়ত কিনাৰ টকা ঘূৰাই দিব বিচাৰিছিল এই সন্দৰ্ভত কালি এই ঘটনা কেন্দ্ৰ কৰি গাঁৱত এখন সভাও অনুষ্ঠিত হৈছিল আৰু গাঁৱৰ ৰাইজে অন্যায় বুলি ক্ৰয় কৰা মাটি মকবুলে এৰি দিয়াটো সম্ভৱ নহয় বুলি সকলোৱে মকবুলৰ পক্ষে ৰায় দিছিল কিন্তু আজি পুৱা প্ৰায় 8:30 ৰেজাকুলে দাহ কোঠাৰলৈ তেওঁৰ পৰিয়ালৰ মানুহক লৈ মকবুলৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি বাহৰ জাউৰা দিবলৈ আৰম্ভ কৰে তেতিয়া মকবুলৰ পৰিয়ালে বাধা দিবলৈ যাওঁতে দুই পক্ষৰ মাজত সংঘৰ্ষ হয় সংঘৰ্ষৰ ফলত মকবুলৰ ঘৰত সৰুৰে পৰা ডাঙৰ দীঘল হোৱা ভাগিন সজীৱ শেখ গুৰুতৰভাৱে আহত হোৱাৰ পিছতে আন কেইবাজনো আহত হয় পিছত সজীৱ শেখৰ জিএমচিএইচত মৃত্যু হয় সজীৱৰ মৃত্যুৰ বাতৰি বিয়লি পৰাৰ লগে লগে গাঁওখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে আৰু আজি নিশা টুনুপাৰা গাঁৱৰ শতাধিক মহিলাই সজীৱ শেখৰ হত্যাৰ ন্যায় বিচাৰি কোকৰাঝাৰ সদৰ থানা চৌহদত উপস্থিত হৈ ধৰ্ণা প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে আটক কৰা বুলি প্ৰকাশ কৰাত প্ৰতিবাদকাৰী ক্ষান্ত হয় সংঘৰ্ষত মকবুল পাৰমাণৱিক আৰু জয়ফুল বিবি নামৰ এগৰাকী মহিলাও আহত হৈ চিকিৎসাধীন হৈ আছে তদুপৰি আৰক্ষীয়ে আটক কৰা মূল অভিযুক্ত ইমৰান শাহ আৰু ৰেজাকুল মণ্ডলো ভূমি বিবাদত আহত হৈ চিকিৎসাধীন হৈ আছে কালকে রাতে রাইজে বসছিল বসার পরে রাইজ মানে 7-8 জন মানুষ বসছিল আর কি বর বসে কেছে বলে আমরা এই মাটির কাজিয়া রেজাকুলের ভাগিন দুইটা রেজাকুলের বউ রেজাকুলের বনি আর জানু মাটি বিক্রি করছে আধা বিঘা আর এতে যা কয় 1 পোয়া এডুলো কাজিয়ে লাগি আছে কাজিয়ে লাগার পিছত তারপরে 2-4 জন মানুষ বহিছিল বহি পেলে কৈছে আমি 1 তারিখত রবিবারের দিন বন্ধ আছে আমি রাইজে বহি মীমাংসা করিম লিখিত বিচার অলরেডি দিছে দিয়ার পিছত আজি যাই তাত ঘিরা আরম্ভ করেছে ঘিরা আরম্ভ করার পিছত মারপিট হয়েছে মই তো নাছিলো মই কামত গৈছিলো মই রাজমিস্ত্রি কাম করো পরে খবর পাইছো বলে মারপিট হয়েছে মারপিট হওয়ার হ্যাঁ মারপিটটো হয়েছে মকবুলক মারিছে শুকুরক মারিছে সজীব তো ডেট তাৰপিছত আৰু এটা সৰু ল'ৰাক মাৰিছে মুগলক মাৰিছে মুগলৰ ল'ৰাকো মাৰিছে ৰেজাকুলৰ ভাগিন দুটা ফতমা আৰু ৰেজাকুলৰ মাইকী কিহৰ কাৰণে মাৰিছে মই মাটিত ঘিৰা দিবলৈ গৈছিল কিন্তু মানা কৰিছে বোলে আমাৰ মাটিত আপোনালোকে কিয় ঘিৰা দিয়ে অলৰেডি পাট্টাত নাম আছে নাম থকাৰ স্বত্বত যাই এনেকুৱা মাৰপিট কৰিছে মানুহ আমাৰ ল'ৰাটো স্কুলৰ পৰা তাক কোন ক্লাছত পঢ়ে এইটোত বয়স কিমান হ'ব 9ত পঢ়ে 9ত 17 বছৰ 9ত পঢ়া ল'ৰাটোক আমাক তাৰ বিচাৰ লাগে আমাক আৰু আমাৰ এটাই ৰাইজৰ এটাই অনুৰোধ আপোনালোকৰ এই মাইকি দি আমাৰ এটাই অনুৰোধ আমাৰ ৰাস্তা ঘাটত যে বন্ধ কৰি দিছে খুৰকি লৈ বহি থাকে বাকী দাও লৈ বাকী বহি থাকে বৰ্ষাৰ টাইমত এতিয়া যাওক আপোনালোকে ৰাস্তা ঘাট চব বন্ধ কৰি দিছে কোনে মুগৰাপাৰা মাটিয়ালাৰাই ইহঁতে ৰাস্তা ঘাট বন্ধ কৰি দিছে আমি বৰ্ষাৰ টাইমত আমি কোনোফালে ওলাব নোৱাৰোঁ এটা মানুহ যদি এটা কিবা চিৰিয়াছ বেমাৰী হয় এম্বুলেন্স যাওয়ার রাস্তা নাই এটা টোটো যাওয়ার রাস্তা নাই এনেকুৱা পৰিস্থিতিত আমাৰ এই গাঁওখিনিত আৰু এই মুগৰাপাৰাৰ এইবিলাক এই জানুৰ ফেমিলিবিলাক আমাৰ ওপৰত বিৰাট অন্যায় অত্যাচাৰ কৰি আছে মই মাটি কিনিছোঁ 16,000 টাকা বিঘা আধা বিঘা মাটি কিনিছোঁ 8,000 টাকা দি মোৰ দলিল আছে এই মাটি এতিয়া কম তোৰ লগত মই আধা বিঘা বিক্ৰী কৰা নাই মই 1 পোৱা বিক্ৰী কৰিছোঁ মই ৰাইজক জনাইছোঁ গাঁওবুঢ়াক জনাইছোঁ আৰু কোনোবাক জনাইছোঁ মই আছে মোৰ ঘৰত কাগজ আছে মই এতিয়াও এইটো মই ওলাই দিম এটা লেণ্ড ডিস্পিউট লৈ অলপ ঘটনা এটা হৈছে আজি আমাৰ মকৰাপাৰ এৰিয়াত আমি 2জন মানুহ কৰায়ত্ব কৰিছোঁ ইতিমধ্যে বাকীকেইজনৰ আমাৰ ইনভেষ্টিগেশ্যন এতিয়া চলি আছে ইনজুৰি হৈছিল নেকি কোনোবা এজন ল'ৰা ঢুকাইছে বুলি গম পাইছোঁ নামটো কি
সজীৱ শ্বেখ তেখেত অলপ গুৰুত্বভাৱে আঘাত হোৱাৰ কাৰণে তেখেতৰ এতিয়া ঢুকাইছে বুলি আমি খবৰ পাইছোঁ। বাকী আমাৰ তদন্ত এতিয়া অব্যাহত আছে। বাকী মানুহখিনি দুজন মানুহ আমি কৰায়ত্ব কৰিছোঁ আৰু এজন বাকী আছে। মেডাম এনে কিমানজনৰ এগেইনষ্টত এফআইআৰ দিয়া হৈছে? কিমান জড়িত থকাটো? এনেই 5জনৰ এগেইনষ্টত দিয়া হৈছে। তাৰ মাজত আমি 2জন ধৰিছোঁ আৰু বাকী আছে। 3জন পলাতক আছে নেকি? এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, আমি অলপ পলমকৈ জনাব পাৰিম। থেংক ইউ।